ধমাকা ভিডিঅ' দি থাকিম আৰু আপোনালোকে লাট গুচা মাৰি যিমান পাৰে মোক আগুৱাই পঠাক মানে মোৰ চেনেলটো যিমান পাৰে আপোনালোকে লাট গুচা মাৰি আৰু গ্ৰ' কৰাই দিয়ক মই আপোনালোকক ইয়াতকৈ ধমাকা ভিডিঅ' দিয়ে থাকিম গাইজ আই প্ৰমিছ পুৰা প্ৰফেচনেল ফটো শ্বুট হৈ আছে আৰু এইফালে চাব ৰিপন ভাই পুৰা প'জ দি আছে মজা এনেকা প্ৰফেচনেল একদম ৱেডিং চেৰিমনিত মাতিব লাগিব দেই মজা লাগিছে বাহ बढ़िया पोस्ट बेलेग दीजिए सब्सक्राइब करो पहले हाँ जल्दी करो मुझे पता है कि आप लोग नहीं करते वीडियो देखते हो लेकिन सब्सक्राइब नहीं करते लाल कलर का बटन नहीं से दबाओ तो गाइस माने बाहिৰৰ পোহৰ আছে আৰু ইয়াত যে ভিতৰত বহুত আন্ধাৰ আছে সঁচা ক'ব গ'লে বহুত আন্ধাৰ बहुत तेज हो रहा है माने আৰু আমাৰ পিছত যে টৰ্চ লৈ সোমাব লাগিব যেন পাইছো নমস্কাৰ বন্ধু স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ত আহক ভিডিঅ'টো পলম নকৰাকৈ আৰম্ভ কৰো তো গাইস চাব পাৰিছে এইটো আমাৰ ফুটবলাৰ ওয়াও নাইস শট মাৰা মানুহটো চাও চেহেৰাটো চাও ওই ভয়ংকৰ তো গাইস আৰু আমাৰ পিছফালে যেটো ব্ৰিজ আছে আমি সেই ব্ৰিজত যাম আৰু আপোনালোকক দেখাম মানে এই ব্ৰিজটো ওপেনিং হোৱা বেছি দিন হোৱা নাই কেলে কি মানে এইটো ব্ৰিজতে মানে যোনটো মই থিয় হৈ আছো এইটো ব্ৰিটিছ জামানাৰ ব্ৰিজ আছিলে আৰু এতিয়া এইটো ভাঙি দিলে আৰু এই ব্ৰিজখন ওপেনিং কৰিলে আৰু দেখা মানে বহুত ভাল লাগে জেগাখন আপোনালোক চাই থাকক ব্ৰিজখন তো গাইজ মানে জেগাখনত আহি কি এটা ভাল লাগে জানে নাই পিছফালে যে আমাৰ ইমান সুন্দৰ পাহাৰ আছে কি কম আৰু ৰাস্তাটো নতুন মানে গাড়ী চাড়ী চলাবলৈ বাইক চাইক চলাবলৈ বিৰাট মজা লাগে দেই সঁচা কৈছো মিছাকে নাই কোৱা ক মিছা বুলি নাভাবিব দেই সঁচাকৈ কৈছো আহিলে আহিব পাৰে আপোনালোকে চাব পাৰিছে কি সুন্দৰ পাহাৰ আৰু এই পাহাৰটোত আমাৰ ৰজতে বোলে বগাব বোলে কি ক ৰজত বগাবি নে উঠ আকৌ মই চাম আকৌ পাৰিবি নাই এই ট্ৰাই মানে উঠিবই লাগিব আৰু ৰজত ভাই বগাই দে ভাই বগাই দে ডেঞ্জাৰ আৰু ই এক্টৰ আৰু একদম পুৰা ভিডিঅ' শ্বুট কৰাতে বিজি আৰু মানে গাইজ কি হয় মানে দেই আপোনালোকক মই কৈ দিছোঁ মানে আৰু এইখিনিটো মানে নিকলং বুলি কয় মানে আমি আহি থাকোঁ আৰু আপোনালোকক নদীখনো দেখাম নিকলং নদীখন বন্ধুসকল আপোনালোকে এটা কথা জানেনে এই ঝাউবন বুলি কয় এইটোক আৰু এই ফুলটো কেতিয়া ফুলে জানেনে যেতিয়া দুৰ্গা পূজা আহে মানে সেই সময়তে এই ফুলটো ফুলে চাব পাৰিছে একদম মানে নদীখনৰ কাষতে আছে আৰু মানে মই ব্ৰিজৰ পৰা চালোঁ আৰু চাই মানে ৰ'ব নোৱাৰিলোঁ আৰু আপোনালোকক দেখাম বুলি ভাল লাগে মানে চাওকচোন ৱাও নাইস এয়া চাব পুৰা ফটো মাৰাত বিজি মানে ৰিপন ভাই এয়া চাব পুৰা আমাৰ প্ৰফেচনেল ফটোগ্ৰাফাৰ আহিছে জোনায়ৰ আশা হোটেলৰ ওচৰতে মানে কণ্টেক্ট নম্বৰ ডেছক্ৰিপশ্যনৰ লিংক দিয়া থাকিব এইফালে পুৰা প্ৰফেচনেল ফটো শ্বুট হৈ আছে আৰু এইফালে চাব ৰিপন ভাই পুৰা প'জ দি আছে মজা এনেকা প্ৰফেচনেল একদম ৱেডিং চেৰিমনিত মাতিব লাগিব দেই মজা লাগিছে ভাল লাগে আৰু জেগাখনত মানে আৰু আপোনাক মই নদীখন দেখাম বুলি কৈছিলোঁ এইটো হৈ গ'ল আমাৰ নদীখন কি কম মনে কৰে একদম নীলা মানে পুৰা ফুল মানে ব্লু মানে মজা নহয় এতিয়া বন্ধুসকল এইটো মাছ চাইছে নাই মাছ এইটো চাক মই কৈছোঁ নহয় একদম ইমান চফা নহয় মাছবোৰ দেখি পাইছা নদীটোত মানে লেতেৰা কৰিব নিদিয়ে আৰু কি সুন্দৰ মানে জেগাখন এইফালে পাহাৰ আছে এইফালে নদী আছে আৰু এইফালে পানীৰ পুৰা যে ইমান আৱাজ মানে জৰ আৰু একচুৱেলিকে মানে ৰাতিখনতে বেছি আৱাজটো দিয়ে নেকি মোক এনেকাই লাগে মানে পানীত নামি যে ফিলটো ইমান মজা লাগিছে নহয় কি কমগে আৰু তামাম মজা ইমান ঠাণ্ডা নহয় পানীটো পাহাৰৰ পানী যে কি কম মানে নেক্সট লেভেল আৰু দেই গাইজ আমাৰ ৰজতে ক'ত গৈ আছে পাহাৰ উঠিবলৈ बहुत तेज हो रहा है भाई নকবি আৰু যেটো আমাৰ এইটো পাহাৰ মাউন্টেন বুলি কয় ন ইংলিশ গাইজ মই মানে ভিতৰ সোমাই আহিছোঁ আৰু চাওক ইয়াত মানে মানুহবোৰ পাৰ্টি কৰি থাকে এইফালে চিপছৰ পেকেট পৰি আছে আৰু মানে কোনো ক'বই নোৱাৰিব মানে একদম ভয়ংকৰ গাইজ একদম ভয়ংকৰ কৈছোঁ ন একদম ভয়ংকৰ চাওক কি সুন্দৰ মানে একদম মজা লাগিছে মানে নেক্সট লেভেল ৰজত ভাই কৈ দেচোন নেক্সট লেভেল চাব পাৰিছে মই দেখাম দেই কি আন্ধাৰ মানে দেই কেমেৰা পোহৰটো মানে কেমেৰাত মানে পোহৰ দেখাই আছে কিন্তু মোৰ চকুৰ ব্ৰাইটনেছত মানে মই আন্ধাৰ দেখি আছোঁ আৰু নাজানো আৰু মোৰ চকুৰ ব্ৰাইটনেছ কমিছে নেকি
Wow, next level oh guys, next level. View sabo mone Arunachal ahok. Arunachalor moja lok, Arunachal moja moja. Yaar nichina moja nahe mane. Oh, oti hundor. So guys, মানে বাহিৰৰ পোহৰ আছে আৰু ইয়াতে ভিতৰত বহুত আন্ধাৰ আছে সঁচা ক'ব গ'লে বহুত আন্ধাৰ মানে আৰু অলপমান পিছত যে টৰ্চ লৈ সোমাব লাগিব যেন পাইছো আৰু অলপ পিছত মানে টৰ্চ লৈ সোমাব লাগিব নেক্সট লেভেল কৈছো নহয় জেগা মজা আৰু মানে একচুৱেলি মানে অৰুণাচলৰ পৰিৱেশটো এনেকা হয় মানে আপোনাৰ ইয়াৰ পানীটো যিটো মানে আমাৰ অসমৰ পানীৰ পৰা মজা মানে মিঠা হয় পানীটো আৰু ফিল্টাৰ চিল্টাৰ কৰিব নালাগে আমাৰ অসমৰ পানীবোৰটো মানে আইৰণ কৈছো নহয় আনকি মোৰ ঘৰৰ পানীটোৱে আইৰণ বেলেগনো কিনো কৈ দিম কৈছো ন আৰু বহুত মজা লাগিছে গাইজ আৰু আপোনালোকক এনেকাই ধমাকা ভিডিঅ' দি থাকিম আৰু আপোনালোকে লাভ ঘোচা মাৰি যিমান পাৰে মোক আগুৱাই পঠাওক মানে মোৰ চেনেলটো যিমান পাৰে আপোনালোকে লাভ ঘোচা মাৰি আৰু গ্ৰ' কৰাই দিয়ক মই আপোনালোকক ইয়াতকৈ ধমাকা ভিডিঅ' দিয়ে থাকিম গাইজ আই প্ৰমিছ গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাব আৰু এনেকাই বঢ়িয়া ভিডিঅ' পাই থাকিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব দেই